অসমীয়া জনপ্ৰিয় ধাৰাবাহিক সুৰুজমুখীৰ আজিৰ খণ্ডত কি হ'ব সেয়া মই ক'বলৈ ওলাইছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। জনপ্ৰিয় ধাৰাবাহিক সুৰুজমুখীত আমি ইতিমধ্যে গম পালোঁ যে পৰী আৰু ত্ৰিদীপৰ বিয়া হৈছে। যদিও বা পৰীয়ে ত্ৰিদীপৰ লগত বিয়া নহ'ব বুলি কৈ আছিল, কিন্তু অৱশেষত পৰীয়ে এই বিয়াত সন্মতি দিলে আৰু যোৱা খণ্ডত আমি দেখিলোঁ যে পৰী আৰু ত্ৰিদীপৰ বিয়া হ'ল। আৰু আজিৰ খণ্ডত আমি দেখিবলৈ পাম যে পৰী ত্ৰিদীপৰ মাকে আঁকোৱালি ল'ব আৰু ত্ৰিদীপৰ সমস্ত দায়িত্ব ল'ব লাগিব বুলি পৰীক মাকে বুজাব। আৰু আজিৰ খণ্ডত আমি এইও দেখা পাম যে পৰীক বিদায় দিয়াৰ পিছত দেউতাকে দুখ কৰিব আৰু পুতেকক কৈ থাকিব। আৰু আজিৰ খণ্ডত যিটো ইণ্টাৰেষ্টিং কথা, সেই কথাটো হ'ল যে পুৱতিক শেখৰৰ লগত যে অমৰে দেখা পাইছিল যোৱা খণ্ডত, সেইটো আজি শেৱালীৰ আগত ক'ব অমৰে। আৰু তাকে লৈ পুৱতিয়ে খং কৰিব অমৰক যে শেখৰ ভাল বুলি পুৱতি ভাবিব, কিন্তু আমি সকলোৱে জানো যে শেখৰ কেনেকুৱা, যে তাৰ বেলেগ ছোৱালীৰ লগতো কি আছে, ৰিলেশ্যন আছে। আৰু সেই বস্তুটো পুৱতিয়ে গম নাপায়, কিন্তু অমৰে ভাল ভাবি পৰীক ক'ব, কিন্তু পুৱতিয়ে সেই কথাটো নুশুনে আৰু তাক উল্টাই বেয়াকৈ ক'ব। আপোনালোকে কি ভাবে? শেখৰৰ দৰে ৰিয়েল লাইফতো মানুহ আছেনে যিজনে কি কৰে, ছোৱালীৰ লগত নাটক কৰি থাকে? আৰু আমি বৰ্তমান সময়ত বহু এনেকুৱা ঘটনা দেখা পাই আছোঁ। ৰিচেণ্টলি আমি ৰাজা আৰু সুনামৰ যিটো কাহিনী, সেই কাহিনীটো গম পালোঁ যে কাহিনী নহয়, এইটো ৰিয়েল লাইফ ষ্টৰি হয়, যে নিজৰ পতিক, নিজৰ স্বামীক হত্যা কৰিছে আন এজন পৰ প্ৰেমিকৰ বাবে। এনেকুৱা বহু কাহিনী থাকে, বহু ৰিয়েল লাইফ এক্সাম্পল থাকে, যিবিলাক আমাক চিৰিয়েলৰ জৰিয়তে আমাক জানিবলৈ দিয়ে। যে আপোনালোকে কি ভাবে, যিটো শেখৰৰ যিটো কেৰেক্টাৰ, সেইটো কিমান ফলপ্ৰসূ, এইটো পজিটিভ বা নিগেটিভ কি বুলি ভাবে আপোনালোকে? ৰিয়েল লাইফত তেনেকুৱা মানুহ থাকে নে নাথাকে? কি হয়, কেনেকুৱা হয়, বা আগলৈ কি হয়, এই সকলোবোৰ আমি আহি থকা খণ্ডত দেখা পাম। আৰু আজিৰ খণ্ডটোত ইণ্টাৰেষ্টিং কথাটো হ'ল যে পুৱতি শেখৰৰ যিটো লগ হৈছিল, সেই লগ হোৱা কথাটো অমৰে শেৱালীক ক'ব আৰু পুৱতিয়ে এইটো বেয়া, আৰু পৰীক মাকে আদৰি ল'ব, ত্ৰিদীপৰ মাকে।